দীপ বৰুৱাদেৱ তেখেতে এখন নতুনকৈ কৃষক ৰাইজৰ বাবে এখন বিপণী মুকলি কৰি দিছে। আজি কি ক'ব আপুনি কৃষক ৰাইজৰ সুবিধাৰ্থে কি বস্তু আপোনালোকে ইয়াত উপলব্ধ হ'ব? এইটো শিৱসাগৰবাসী কৃষকৰ বাবে এটা সুখবৰ, কাৰণ আজি আমি এগ্ৰিকালচাৰ কৃষি কৰ্মত জড়িত মোৰ প্ৰায় 9 বছৰ হৈছে। 9 বছৰে আমি এটা সমস্যা ভুগি আছোঁ যে শিৱসাগৰত এখন অত্যাধুনিক কৃষি সা সঁজুলি উন্নত মানদণ্ডৰ কোনো বিপণী নাই। সেইটো কাৰণে মোৰ আজি বহুত দিনৰ আগৰ পৰা ইচ্ছা আছিলে। সেইটো কাৰণে এখন খুলিছোঁ। ইয়াত সকলো ধৰণৰ কৃষি সা সঁজুলি উন্নত মানদণ্ডৰ আপোনাৰ দৰৱ, সাৰ, অৰ্গেনিক দৰৱ, সকলো ধৰণৰ শাক পাচলি গুটিৰ পৰা আদি কৰি গছৰ পুলিলৈকে সকলো উপলব্ধ হ'ব। আৰু ইয়াত কৃষকে ইচ্ছা কৰিলে প্ৰশিক্ষণ ল'ব পাৰিব, উচ্চ প্ৰশিক্ষণ দিব কৃষি বিষয়ে, জ্যেষ্ঠ কৃষি বিষয়ে। আজি কৃষক বিপণীখন যিহেতু আপুনি মুকলি কৰিছে কৃষক ৰাইজৰ বাবে, আপোনাৰ ক'ৰ ষ্টুডেণ্ট আহিছে ইতিমধ্যে? অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আহিছে। এইসকল অসম কৃষি বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী। শিৱসাগৰ নগৰৰ মাজমজিয়াত বুলিয়ে ক'ব লাগিব। দীপদাই যিখন দোকান খুলিছে তাৰ দ্বাৰা মই ভাবিছোঁ শিৱসাগৰৰ যি কৃষক ৰাইজ তেখেতলোকৰ যি প্ৰয়োজনীয়তাসমূহ সেইসমূহ পূৰণ হ'ব বুলি আশা কৰিছোঁ। লগতে তেওঁ যিমানখিনি ইয়াতে কৃষিৰ প্ৰয়োজনীয় সা সঁজুলি ৰাখিছে সেই সকলোখিনি খুব এটা চাহিদা আছে নগৰত, ভাল এখন দোকান পাবলৈ নাই। গতিকে তেওঁ যি আজি এই অনুষ্ঠানটো মুকলি কৰিছে তাৰ দ্বাৰা কৃষক ৰাইজ উপকৃত হ'লে আমাৰো ভাল লাগিব কৃষি বিজ্ঞানৰ এজন ছাত্ৰ হিচাপে। আৰু আশা কৰিছোঁ আগলৈও এই দোকানখনে উন্নতি কৰক, যিখিনি কৃষিৰ বাবে প্ৰয়োজনীয় আৰু উন্নত সঁজুলি আহক, কৃষক ৰাইজে জানক। গতিকে এইখিনি আশা কৰিছোঁ। ধন্যবাদ।